নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ যে সকলোৱে ভাল আছে আৰু ময়ো ভাল আছোঁ। আৰু মোৰ ভিডিঅ'টো চাই থাকিলে আপোনালোকে ঘৰখনত কিবা এটা নহয় কিবা এটা বনাই খাব পাৰিব। মই আজি গাজৰ আৰু জলকীয়া মানে ধুই পেলাই পানীটো নাথাকিবৰ কাৰণে মই ধুনীয়াকৈ ইয়াত ঠাৰি চাৰি গুচাই লৈছোঁ। ধুনীয়াকৈ মানে আৰু টেঙাটো আপোনালোকে কেনেকৈ থ'ব লাগে সেয়াও দেখিছিলে নহয়। সেয়া টেঙা দিয়ে আৰু পানীটো নথকাকৈ নিমখে আৰু টেঙাই আৰু গাজৰে এনেকৈ মিহি মিহি কাটি পেলাই তিয়াই থৈ দিম। আপোনালোকে চাই থাকিব, মোৰ ভিডিঅ' পাছলৈ চাই থাকিব যাতে আপোনালোকে দেখি পাব সেইটো ৰেচিপিটো। পাছলৈকে মানে একদম শেষলৈকে চাব দেই মোৰ ভিডিঅ'টো। মই এতিয়া কেনেকৈ আপোনালোকক কৈছিলোঁ যে টেঙাটো যে বছৰ জোৰাই খাব পাৰি বুলি, মই এতিয়া এই আচাৰ বনাবলৈ লোৱাটো এইটো তিয়ঁহটো দেখুৱাই দিম টেঙা। এয়া চাই লওক, মই পিছত আনিলোঁগৈ যেনিবা চিচাৰৰ ভিডিঅ' বনাইছিলোঁ তেতিয়া আনিব পৰা নাছিলোঁ। এয়া টেঙা মুখত দি লৈছোঁ। এয়া খাই চাব আপোনালোকে, অকণোৱে তিতা নাই টেঙাটো। অকণোৱে তিতা নাই। এতিয়া খোৱা জোখৰ দিম, নিমখ দি তিয়াই থৈ দিম ধুনীয়াকৈ। মানে বনোৱা আৰু আপোনালোকে ঘৰত বনোৱা যিকোনো দেখিব মোৰ ভিডিঅ'টো চালে একেষাৰ কথা, কিন্তু মই দুবাৰ কওঁ। কিন্তু দুবাৰ কোৱা যদি বেয়া পায় তেতিয়া আপোনালোকে কমেণ্টত কৈ দিব দেই। এয়া নিমখ লৈ লৈছোঁ, তাৰপৰা গুলি ল'ম ধুনীয়াকৈ। এয়া কেনেকুৱা জিমছ হৈছে চব, ফেন উঠি গৈছে। এয়া আৱাজটো শুনিছে নাই? এয়া পুৰা নিমখ হৈ গৈছে। তাৰপিছত এয়া মই নহৰু দিম, জোখত দি ল'ব আৰু। তাৰপিছত এয়া দিছোঁ আদা, ধুনীয়াকৈ আদাও কাটি লৈছোঁ সমান জোখত, আৰু চব মিক্স কৰি তিয়াই দিম। এনেকৈ তিয়াই দিছোঁ, ধুনীয়া গোন্ধ ওলাব। আৰু মোৰ ভিডিঅ'টোলৈ নিমখো দিলোঁ, সকলোবোৰ দিলোঁ, দি দিওঁ এনেকৈ ভৰাই। শুকান হাত হ'ব লাগিব দেই, আপোনালোকে শুকান হাত হ'ব। আৰু এইটো শুকান হ'ব লাগিব, পানী লাগিব নালাগিব। আকৌ যিকোনো বস্তু দেৰিলৈকে খাবলৈ হ'লে আপোনালোকে পানী নলগাব দেই। পানী ব্যৱহাৰটো নকৰিবই আৰু, চব শুকান হ'ব লাগিব। ঠিক এনেদৰে তিয়াই থৈছোঁ। আৰু শেষলৈকে ভিডিঅ' চোৱালৈকে ধন্যবাদ। আৰু কথা পাতি যাতে ভুল থাকে আপোনালোকে ভুল হ'লে মানে কৈ দিব। আৰু কালি ভিডিঅ'টোতহে দেখা যাব আপোনালোকে আচাৰটো মই কেনেকৈ বনাওঁ। এইটো বছৰলৈ বাই নে? অঁ হয় নেকি? আমাৰ বিয়া খাবলৈ আহিবা নহ'লে, ভণ্টি বিয়াত। আমাৰ ভণ্টি বিয়াত আকৌ পিছে পূজা নহয় আকৌ, পূজা সৰস্বতী পূজালৈকে থাকিবা নাই? কি বাই 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 বাই। ঘৰৰ কেইটা দিবলৈ নাপায় দেই, এনেকুৱা হ'ব নাপায়।
লগত যাব নেকি? নাই 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 লগত নাযাবি ঘৰৰ মানুহ ঘৰতে থাকিবি। আলহী আহিছিলে মানে আমাৰ ঘৰতো আহি সোমালে। তাৰপিছত হেৰি আমাৰ দেউৰটোৰ ঘৰত সোমালে। এয়া ভাত বনাই আছিলোঁ মই। হুইচেল মাৰিলে ছোৱালীজনী আজিতো হয়তো সোনকালে ছুটি দিব স্কুল, সেইকাৰণে মানে ভাত বনাই থৈছোঁ ভাত খাবলৈ। অ' মন গ'ল? অঁ এনেই আৰু চিঞৰিছোঁ আৰু। এনেকৈ জলকীয়াটো কাটি ল'ব দুফাল দুফালকৈ, ধুনীয়াকৈ তিয়াই থৈ দিম। আৰু কাইলৈ ৰাতিপুৱালৈকে আচাৰটো বনোৱা আপোনালোকে দেখিব। আৰু ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব মোৰ ভিডিঅ'টো যাতে। ইয়াতে ধন্যবাদ।